প্ৰিয় বিদ্যাৰ্থীগণ, ষ্টুডেণ্টছ হেল্পাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি চলিত বৰ্ষত অহা ডিটাৰমিনাৰৰ বিষয়ে আমি চৰ্চা কৰিব গৈ আছোঁ। চলিত বৰ্ষৰ ডিটাৰমিনাৰ প্ৰথম প্ৰশ্নটো আছিলে দে won the match without dash difficulty। মন দিলে আমি চাম ডিফিকাল্টি শব্দটো যিহেতু আনকাউণ্টেবল নাউন, তাৰ লগতে সেইবাবে আমি এই শব্দটোৰ আগত আমি মাচ বহাম। দে won the match without much difficulty। মাচ ডিটাৰমিনাৰটোৰ ব্যৱহাৰ সাধাৰণতে আনকাউণ্টেবল নাউনৰ আগত হয়। দ্বিতীয় প্ৰশ্নটো আছিলে ৰিডিং ইজ ডেছ ইউজফুল হবি। ইউজফুল শব্দটোৰ প্ৰথম লেটাৰটো যদিওবা ভাৱেল, কিন্তু উচ্চাৰণটো ভাৱেলৰ নিচিনা নোহোৱাৰ বাবে ইয়াৰ আগত ব্যৱহৃত হ'ব আৰ্টিকল এ। তৃতীয় প্ৰশ্নটো আছিলে আই গেভ হিম ডেছ বুকছ আই হেড। আই হেডে সদায় সম্পূৰ্ণ অৰ্থটো বুজায়, অৰ্থাৎ তাৰ ওচৰত যিমান কিতাপ আছিলে সেই গোটেইখিনি কিতাপ সি দি দিছে, সেইকাৰণে আমি ব্যৱহাৰ কৰিম দ্য ফিউ। চতুৰ্থ প্ৰশ্নটো আছিলে কালিদাস ইজ ডেছ শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া। ইয়াত শ্বেক্সপিয়াৰ এজন নিৰ্দিষ্ট ব্যক্তি হৈছে, সেইকাৰণে দ্য বহিব। ধন্যবাদ।